জাতি মাটিৰ গান গাই ভাল পোৱা ৰাজীৱ শদিয়া আজি বিলীন হৈ গ'ল মাটিৰ মাজত। সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হৈ গ'ল জনতাৰ শিল্পী ৰাজীৱ শদিয়া। আকৌ নিৰ্বাচন সকলোৰে জয়ৰ পণ, বহুতেই বিলাব ধন। দেশত আকৌ হ'ব ঘোষণা, ৰাইজৰ ভুলাব মন। আহিব নেতা, বহিব নেতা, শুহিব দুখীয়াৰ তেজ। সহস্ৰাধিক জনতাৰ উপস্থিতিত মঙলবাৰে শদিয়াৰ তোপচিঙা গাঁৱৰ নিজ জন্মগৃহত সম্পূৰ্ণ মাংগলিক কাৰ্যৰে সন্মান সহকাৰে জনতাৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে শদিয়াবাসীয়ে। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ প্ৰাক্ষণত ভকতবৃন্দই গায়ন বায়নেৰে ৰাজীৱ শদিয়াৰ নশ্বৰ দেহ কান্ধত লৈ সমদল কৰে আৰু ৰাজীৱ শদিয়াৰ অন্তিম যাত্ৰাত সংগ দিয়ে শদিয়াবাসীৰ লগতে বহু দল সংগঠনৰ নেতা কৰ্মী তথা সাংস্কৃতিক মহলৰ লোকসকলে। জনতাৰ শিল্পী, গণশিল্পী, বিপ্লৱী শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ তৰফৰ পৰাও এক বিবৃতিৰ জৰিয়তে শোক প্ৰকাশ কৰা হয়। গণশিল্পীগৰাকীৰ কৰ্মৰাজিৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পাছত অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক মনোজ গোস্বামীয়ে ৰাজীৱ শদিয়াৰ একমাত্ৰ পুত্ৰ ধৃতিৰাজ গগৈৰ পঢ়াৰ দায়িত্ব পৰিয়ালৰ অনুমতি সাপেক্ষে গ্ৰহণ কৰিবলৈ সাজু বুলি সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰে। সমান্তৰালভাৱে পৰিয়ালৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যেই কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালক আহ্বান জনায় বুলি উল্লেখ কৰে। সমান্তৰালভাৱে প্ৰিয় শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ মুখপাত্ৰ গ্ৰামেশ্ৰী বৰা, পথৰ শিল্পী লুইত গগৈয়ে সদায় জনতাৰ হৈ কাম কৰি যোৱা ৰাজীৱ শদিয়াৰ পত্নীক তেখেতৰ সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি স্থায়ী সংস্থাপন প্ৰদান কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া। আকৌ নিৰ্বাচন সকলোৰে জয়ৰ পণ, বহুতেই বিলাব ধন। দেশত আকৌ হ'ব ঘোষণা, ৰাইজৰ ভুলাব মন। আহিব নেতা, বহিব নেতা, শুহিব দুখীয়াৰ তেজ।